हेलो एवरीवन आदरणी जनाइছো आयान किचन चेनेलলৈ আজি আপোনালোকৰ আকৌ লৈ আহিছো গাহৰি মাংস আৰু লাই শাকেৰে বনোৱা এটা ৰেচিপি আশা কৰো ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু যদি ৰেচিপিটো চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যি সকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আজি গাহৰি মাংস আৰু লাই শাকেৰে বনাইছিলো কাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো গটিকে ভিডিওটো হেকলৈকে চাই থাকিব তাৰ বাবে লৈছো মই ইয়াত শুকান মছলাখিনি লৈ লৈছো আৰু এটা পিয়াজ কাটি লৈছো আদা নহৰু খুন্দি লৈছো তাৰ পিছত গাহৰি মাংস লৈছো মই আধা কেজি লাই শাক ইয়াৰ মই দুজোপাহে ব্যৱহাৰ কৰিম এতিয়া এখন কেৰাহী পাতিছো ইয়াত মই তেল দিছো তেল গৰম হৈ অহাত ইয়াত মই কেইটামান পাঁচফোৰণ দি দিছো তেলতে এখিনি ফুটি উঠাত মই এতিয়া ইয়াত পিয়াজখিনিও দি দিছো লগতে পিয়াজখিনি দি মই ভালদৰে ভাজি লৈছো পিয়াজ ভজা হৈ গৈছে ইয়াত এতিয়া মই শুকান মছলাখিনি দি দিছো মই শুকান মছলাখিনি দি এনেদৰে ভালদৰে ভাজি লৈছো এতিয়া ইয়াত মই নিমখ হালধি এড কৰি দিছো লগতে ইয়া মোৰ মছলা ভজা হৈ গৈছে এতিয়া ইয়াত মই মাংসখিনি দি দিছো মাংসখিনি দি মই ভালদৰে মছলাৰ লগত মিলাই দিছো মছলাখিনিৰ লগত ভালদৰে মিলাই মই এনেকৈ ঢাকন দি ৰাখি দিছো এতিয়া মই মাজে মাজে চেক কৰি আছো মই মাজে মাজে লৰাই আছো এনেদৰে ঢাকন দি ভাজি আছো মই এতিয়া মই গুৰি জলকীয়া মানে ঘৰতে গুৰি কৰি থোৱা শুকান জলকীয়া দি দিছো খিনিও দি ভালদৰে মই লৰাই দিছো ইয়া মাংসখিনি ভজা হৈ গৈছে এতিয়া মই ইয়াতে লাই শাকখিনি দি দিছো ইয়া লাই শাকখিনি দিয়া হৈ গৈছে এতিয়া মই ভালদৰে লৰাই দিছো এতিয়া ঢাকন দি দিছো এনেকৈ মই ঢাকন দি অলপ সময়ৰ কাৰণে ভাজি আছো ভজা হৈ যোৱা তেতিয়া মই ইয়াত পানী দি দিছো পানী নিজৰ জোখমতে দি ল'ব পাৰি পানী দি মই এনেকৈ ঢাকন দি ৰাখি দিলো মাজে মাজে চেক কৰি আছো মই লৰাই দিছো এয়া মোৰ ৰেডি হৈ গৈছে এতিয়া অকণমান কাৰণে ঢাকন দি ৰাখিছো এয়া মোৰ ৰেডি হৈ গ'ল গাহৰি মাংস আৰু লাই শাকেৰে বনোৱা ৰেচিপি কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব খুবেই ধুনীয়া হৈছে খাবলৈ টেষ্টি হেকত ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ